নমস্কাৰ আশিক টেকনলজি ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। 17 তাৰিখলৈ ৰাজ্যত বতৰে ল'ব ভয়ানক ৰূপ। হয় দৰ্শকসকল, ৰাজ্যত এতিয়া প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। 17 মেলৈকে প্ৰচণ্ড বৰষুণ বজ্ৰপাতৰ সতৰ্কবাণী। অনাগত 3 দিনলৈকে নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। বিশেষকৈ ধুবুৰী, কোকৰাঝাৰ, বাক্সা, কৰিমগঞ্জ, হাফলঙত হ'ব পাৰে নেৰানেপেৰা বৰষুণ। ইতিমধ্যে উজনিৰ পৰা নামনিলৈ নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি হৈছে নৈসমূহৰ জলপৃষ্ঠ। ধুমুহাৰ ফলত ৰাজ্যত বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হৈছে। অসমৰ লগতে উত্তৰ পূবৰ বহুকেইখন ৰাজ্যত বৰষুণৰ সতৰ্কবাণী। প্ৰতিখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। আজি আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিগ ব্ৰেকিং নিউজ। ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্ত অগ্নিদগ্ধ হৈছে 27জনকৈ লোক। 2 লাখ টকাৰ সাহায্য ঘোষণা। হয় দৰ্শকসকল, ৰাজধানী দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। 27জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা, লগতে আঘাতপ্ৰাপ্তৰ সংখ্যা অৰ্ধশতাধিক। জীৱন্ত অগ্নিদগ্ধ হৈছে আটাইকেইজন লোক। লগে লগে প্ৰধানমন্ত্ৰীৰ 2 লাখ টকাৰ সাহায্য ঘোষণা মৃতকৰ পৰিয়াললৈ। দিল্লীৰ মুণ্ডকাত সংঘটিত হয় এই অগ্নিকাণ্ড। জুইৰ লেলিহান শিখাই মুহূৰ্ততে আৱৰি ধৰে 3মহলীয়া বাণিজ্যিক অট্টালিকাটো। অট্টালিকাৰ পৰা জঁপিওৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বহুসংখ্যক লোক। লগে লগে 9জনকৈ লোকক উন্নত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে সঞ্জয় গান্ধী মেমৰিয়েল হস্পিটেলত। এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অট্টালিকাৰ স্বত্বাধিকাৰীক।